নমস্কাৰ, মই ইব্ৰাহিম আলী। আপোনালোকে চাই আছে এনি ছাপোৰ্ট 24 ইউটিউব চেনেল, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে লাইভ 365 ইণ্ডিয়া ফেচবুক পেজ। তো আজি এটা বিশেষ আলোচনা কৰিবলৈ ওলাইছোঁ। এডমিশ্যনৰ লাষ্ট ডেট 17 এপ্ৰিল। KBS কেন্দ্ৰীয় বিদ্যালয় সংগঠন এডমিশ্যন ল'ব খুজিছে, তেনেহ'লে আপোনাৰ কি কি বাধ্যতামূলক থাকিব লাগিব। একেবাৰে বিনামূলীয় এডমিশ্যন হয়, আৰু এইটো থকা খোৱাৰ সুবিধা তেওঁলোকৰ পৰা। আপোনাৰ স্কুলখনৰ পৰা 5 কিলোমিটাৰৰ ভিতৰত হ'ব লাগিব আপোনাৰ ঘৰখন। 2 নম্বৰ, আপোনাৰ ল'ৰা বা ছোৱালীৰ 1 এপ্ৰিল 2023 বৰ্ষত তেওঁৰ বয়স 6 বছৰ হ'ব লাগিব। 1ৰ এডমিশ্যন যিটো হয় সেইটো। তো তাৰপিছত আপোনাৰ ল'ৰা বা ছোৱালীৰ বাৰ্থ চাৰ্টিফিকেটটো বাধ্যতামূলক থাকিবই লাগিব, নহ'লে আপোনাৰ এডমিশ্যন নহ'ব বা আপুনি এপ্লাই কৰিব নোৱাৰিব। ভাৰতবৰ্ষৰ যিকোনো ঠাইতে আপুনি এপ্লাই কৰিব পাৰিব, এইটো যিকোনো স্কুলত এপ্লাই কৰিব পাৰিব। কিন্তু আপোনাৰ মই যে প্ৰথমতে ক'লোঁ 5 কিলোমিটাৰ ভিতৰত হ'ব লাগিব আপোনাৰ এড্ৰেছটো। ল'ৰা ছোৱালীৰ মাক দেউতাক দুটা ঠাইত ভাগ কৰে। এজন চাওক গাঁৱত ভাগ কৰে, আৰু এজন ধৰক টাউনত ভাগ কৰে। যিকোনো ঠাইতে হওক, এইটো যদি সেইটো দুটা এড্ৰেছতে আপুনি ল'ৰা বা ছোৱালীৰ এডমিশ্যনৰ বাবে এপ্লাই কৰিব পাৰে। আৰু যদি এটা ঠাইতে হয় তেনেহ'লেতো আপোনাৰ এটা ঠাইতে এপ্লাই কৰিব পাৰিব। সকলো কেটাগৰী এপ্লাই কৰিব পাৰিব। এইটোত যিটো মানে সুবিধাটো বেছি, মানে BPL, EWS চাৰ্টিফিকেট, এইবিলাক মানে বেছি সুবিধাটো পাই যাব। তো আহক আমি এই ভিডিঅ'ত দেখুৱাই দিম আপুনি কেনেদৰে এপ্লাই কৰিব লাগে। সম্পূৰ্ণ ভিডিঅ' আপুনি চাই, যদি আপুনি কৰিব নোৱাৰে তেনেহ'লে কমেণ্ট বক্সত জনাব। যিমান হেল্প কৰিব লাগে মই কৰিম, কেনেকৈ কৰিব লাগে। প্ৰথমতে আমি এটা যিকোনো গুগল ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰিম। তো মই লেপটপত কৰি আছে, যদি আপুনি মোবাইলত চাই যদি নিজে কৰিব পাৰে, কৰিব খোজে তেনেহ'লে মোবাইলত কৰিব। গোটেইবিলাক ছেম প্ৰচেছত বস্তুবিলাক আহি থাকে। আপোনালোকে জাষ্ট ছিষ্টেমটো জনাৰ পিছত আপুনি মোবাইলতো কৰিব পাৰিব। তাৰপিছত গুগলটো অ'পেন হোৱাৰ পিছত ইয়াতে KBS এডমিশ্যন বুলি লিখি চাৰ্চ কৰিব। তাৰপিছত চাৰ্চ কৰাৰ পিছত প্ৰথমটো যিটো লিংক আহিব, অনলাইন এডমিশ্যন পৰ্টেল কেন্দ্ৰীয় বিদ্যালয় সংগঠন, এইটো চিলেক্ট কৰাৰ পিছত নেক্সট আপুনি ইয়াতে ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ, ইয়াতে ক্লিক কৰিব। মই কাট মাৰি চব দেখুৱাই আছোঁ, আপোনালোকে খালি চাই দেখি তাৰপিছত কৰিব। তাৰপিছত স্ক্ৰল ডাউন কৰিব তলপিনে, একেবাৰে শেষত যাব। শেষত যাই ইয়াতে চেক বক্সত এটা টিক মাৰ্ক কৰি দিব, টাৰ্ম এণ্ড কণ্ডিশ্যনৰ আছে। তাৰপিছত প্ৰচেছ এইটোত ক্লিক কৰিব। প্ৰচেছত ক্লিক কৰাৰ পিছত ইয়াতে চিলড্ৰেন নামটো লিখিব, ফাৰ্ষ্ট নেম, তাৰপিছত লাষ্ট নেম। যদি মিডিয়াম নাম থাকে তেনেহ'লে লিখিব, যদি নাই নহ'ব, নালাগে। তাৰপিছত ডিফাৰেণ্টলি ইফেক্ট, মানে যদি বিকলাংগ হয় তেনেহ'লে য়েছ কৰিব, নহ'লে ন' কৰিব। মই ন' কৰি দিলোঁ কাৰণ বিকলাংগ নহয়। তাৰপিছত ইয়াতে আপুনি ডেট অফ বাৰ্থটো চিলেক্ট কৰিব। তো ডেট অফ বাৰ্থটো চিলেক্ট কৰাৰ পিছত যদি পেৰেণ্টছৰ যিকোনো এজনে মানে আপোনাৰ কেন্দ্ৰীয় বিদ্যালয়ত কাম কৰে তেনেহ'লে ৱৰ্কিং পেৰেণ্টছ বুলি দিব, আৰু যদি কাম কৰা নাই তেনেহ'লে ন' এপ্লিকেশ্যন অপশ্যনটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াতে ইমেইল নম্বৰটো লিখিব, তাৰপিছত মোবাইল নম্বৰটো লিখিব, তাৰপিছত ইয়াতে কেপচাৰ কোডটো বহাই দিব। ওপৰত যিটো কেপচাৰ কোড দিয়া আছে এই কেপচাৰ কোডটো বহাই ৰেজিষ্টাৰত ক্লিক কৰিব। তো মই ৰেজিষ্টাৰত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে মোবাইলত এটা OTP আহিব।
তো মই OTP-টো বহাই দিলোঁ। বহাই দিয়াৰ পিছত তলত আকৌ কেপচাৰ কোডটো বহুৱাব লাগিব। মই কেপচাৰ কোডটো বহুৱাই আছোঁ। তো ওপৰত যেটো কেপচাৰ কোড আছে সেই কেপচাৰ কোডটো ইয়াতে বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত ভেৰিফাইড ক্লিক কৰিব। সেম মই যেনেকৈ ইয়াতে ভেৰিফাইড ক্লিক কৰাৰ লগে লগে ইয়াতে কিছুমান ডিটেইলছ আহিছে, নাম, লগইন কোড এইবিলাক লাগিব। তাৰপিছত তলপিনে যাব, ক্লিক হিয়াৰত ক্লিক কৰাৰ পিছত ইয়াতে লগইন কোড ইয়াতে লিখিব। তাৰপিছত ইয়াতে ডেট অফ বাৰ্থটো সিলেক্ট কৰিব। মই ভিডিঅ'টো স্পীড কৰিছোঁ। তো আপুনি যদি বুজি পোৱা নাই তেনেহ'লে কমেণ্ট বক্সত জনাব, মই আপোনাক কৈ দিম। তাৰপিছত ডেট অফ বাৰ্থটো বহাই দিয়াৰ পিছত মোবাইল নম্বৰটো বহাই দিব। মোবাইল নম্বৰটো বহোৱাৰ পিছত তলত আকৌ কেপচাৰ কোডটো ফিল কৰিব। ওপৰত যেটো কেপচাৰ কোড দিয়া আছে এই কেপচাৰ কোড মই ফিল কৰি দি আছোঁ। তাৰপিছত লগইন অপশ্যনত ক্লিক কৰিব। অলপ মানে স্ক্ৰল ডাউন কৰি লগইনত ক্লিক কৰাৰ লগে লগে ইয়াতে মই যিখিনি ৰেজিষ্টাৰ কৰাৰ সময়ত যিখিনি ডিটেইলছ দিছিলোঁ গোটেইখিনি ডিটেইলছ ইয়াতে আহিছে। মই হাইড কৰি ৰাখিছোঁ। তাৰপিছত ইয়াতে জেন্ডাৰটো আপুনি সিলেক্ট কৰিব। তাৰপিছত নো অপশ্যনত ক্লিক কৰিব। তাৰপিছত ফেমিলি ইনকাম গ্ৰুপ এটোত আপুনি যদি BPL কেটেগৰী হয় তেনেহ'লে 3 নম্বৰটো সিলেক্ট কৰিব। যদি EWS হয় তেনেহ'লে 2 নম্বৰটো সিলেক্ট কৰিব। যদি EWS আৰু BPL নহয় তেনেহ'লে 1 নম্বৰটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনাৰ যি মই BPL কেটেগৰীৰ হয়, তাৰপিছত ইয়াতে BPL সাৰ্টিফিকেট নম্বৰটো মই বহাই দি আছোঁ। আপোনাৰ যেটো আছে সেইটো বহাব। BPL হয় EWS হয় বহাই আপোনাৰ কোনটো তাৰিখত ইস্যু হৈছে এই ইস্যু ডেটটো আপুনি সিলেক্ট কৰিব। সিলেকশ্যন কৰাৰ পিছত তাৰপিছত আপোনাৰ BPL বা EWS সাৰ্টিফিকেটটো কোনে অথৰিটি দিছে, ইস্যু অথৰিটি কৰিছে হেতুৰ নাম আপোনাৰ ইয়াতে লিখি দিব লাগিব। তো এইটোত লিখিব লাগিব এই নামটো। তো মই নামটো লিখি আছোঁ। তো লিখি দিয়াৰ পিছত আপোনাৰ কাষ্ট এইটো সিলেক্ট কৰিব, কোনটো কাষ্টৰ হয়। মই জেনেৰেল সিলেক্ট কৰিলোঁ। তাৰপিছত ব্লাড গ্ৰুপ চিলড্ৰেনৰ মানে ব্লাড গ্ৰুপ কি হয় এইটো বাধ্যতামূলক নহয়, যদি থাকে তেনেহ'লে দিব, নহ'লে নাই দিব। নেক্সট তাৰপিছত কৰি দিব। নেক্সট কৰাৰ পিছত ইয়াতে পেৰেণ্টছৰ ডিটেইলছবোৰ খুজিছে। প্ৰথমতে মাদাৰ্ছ নেম MS সিলেক্ট কৰি ইয়াতে মাদাৰ্ছ নেমটো লিখিব। সাইটত আছে এইটো ফাদাৰ্ছ নেম, দেউতাৰ নাম ইয়াতে মিষ্টাৰ সিলেক্ট কৰি ইয়াতে নামটো লিখি দিব। নামটো লিখি দিয়াৰ পিছত ইয়াতে নেশ্যনেলিটি ইণ্ডিয়ান দুটাই লিখি দিব, সিলেক্ট কৰিব। তাৰপিছত যদি এড্ৰেছবোৰ সেম হয়, মানে এড্ৰেছ যদি সেম হয় ইয়েছ কৰিব, নহ'লে নো কৰিব। যেনেদৰে মই এক্সাম্পল দি আছোঁ, যদি মাক গাঁৱত থাকে, দেউতা মানে টাউনত বা ক'ৰবাত চাকৰি বা কিবা কৰে, তেনেহ'লে দুটা বেলেগ দি মানে দুইটা ঠাইতে মানে আপুনি দুটা ঠাইৰ স্কুলতে এপ্লাই কৰিব পাৰে। নহ'লে যদি দুটা একেলগে থাকে, চিল্ডৰ মাক দেউতাক টাউনতে হওক বা গাঁৱতে হওক, তেনেহ'লে ইয়েছ কৰি গোটেই ডিটেইলছবোৰ মানে এটা সাইটত লিখিলে আৰু এটা সাইট অটোমেটিক মানে লিখা হৈ যাব। নদিলে কিন্তু গোটেইখিনি বেলেগ বেলেগকৈ লিখিব লাগিব। তো মই আপোনালোকক বুজোৱাৰ কাৰণে প্ৰথমতে মানে ইয়েছ কৰিছিলোঁ, তাৰপিছত আকৌ মই নো কৰি দিলোঁ, কাৰণ মই বেলেগ বেলেগ এড্ৰেছ দি মই বেলেগ বেলেগ ঠাইত মানে স্কুলত মানে এপ্লিকেশ্যন কৰিম। কাৰণ কোনটো স্কুলত মানে সিলেকশ্যন হ'ব সেইটোতো ফাইনেলি ক'ব নোৱাৰোঁ। তো সেইকাৰণে মই বেলেগ বেলেগ নো কৰি দুটা বেলেগ এড্ৰেছ দি দুটা ঠাইতে মই এপ্লিকেশ্যন কৰিলোঁ।
ইয়াতে মই গোটেইখিনি ডিটেইলছ বহাই দিলোঁ, আপোনালোকে চাই বহাই দিব। মই কথাখিনি ক'ব নোৱাৰিলোঁ কাৰণ ইয়াতে প্ৰথমটো আছে মানে কাণ্ট্ৰি, তাৰপিছত ষ্টেট, তাৰপিছত চিটি, তাৰপিছত ৰেজিডেঞ্চিয়েল এড্ৰেছ, এইখিনি গোটেইখিনি বহাই নেক্সট কৰি দিব। তাৰপিছত ইয়াতে আপোনাৰ স্কুলবিলাক চিলেকশ্যন কৰিব দিব, আপুনি কোনটো স্কুল চিলেকশ্যন কৰিব। তো প্ৰথমটোত চিলেকশ্যন মই ষ্টেটটো চিলেক্ট কৰিম, তাৰপিছত স্কুলটো চিলেক্ট কৰিম, কোনটো KB স্কুলত মানে মই ল'ৰাটোক পঢ়াব বিচাৰিছোঁ বা ওচৰত আছে সেইটো চিলেকশ্যন কৰিম। ইয়াতে আসাম চিলেক্ট কৰি মই ইয়াতে KB খানাপাৰা চিলেক্ট কৰি দিলোঁ, স্কুলটো মানে গুৱাহাটী হয় এইটো। তাৰপিছত ইয়াতে প্ৰথমটো 5 কিলোমিটাৰৰ আণ্ডাৰত যিটো আছে এইটো চিলেক্ট কৰিব লাগিব, মানে মোৰ ঘৰটো মানে স্কুলতকৈ 5 কিলোমিটাৰৰ ভিতৰত আছে। তাৰপিছত আপোনাৰ ইয়াতে নো কৰি দিব। নো কৰাৰ পিছত ইয়াতে আপোনাৰ সাৰ্ভিস প্ৰাইভেট কেটেগৰী ইয়াতে 5 নম্বৰটো সিলেকশ্যন কৰি দিব আপুনি। ইয়াতে আপোনাৰ 5 নম্বৰটো সিলেকশ্যন কৰিলে মানে অটোমেটিকলি সকলো হৈ যাব। তাৰপিছত 2 নম্বৰ স্কুলটো সিলেকশ্যন কৰিব, ইয়াতে সেম প্ৰসেস, ইয়াতে ষ্টেটটো সিলেক্ট কৰিব, ষ্টেটটো সিলেক্ট কৰাৰ পিছত ইয়াতে স্কুলটো সিলেক্ট কৰিব, কোনটো স্কুল হয়, কোনটো স্কুলত মানে আপোনাৰ ওচৰত হয় সেইটো সিলেকশ্যন কৰিব। মোৰটো চাই কিন্তু নকৰিব স্কুল সিলেকশ্যন, কাৰণ মই যিখিনি ঠাইত আছোঁ এই স্কুলখন মোৰ ওচৰত হয়, সেইকাৰণে এইটো স্কুল সিলেকশ্যন কৰি দিওঁ। ইয়াতে মই KB নাৰেংগী বুলি সিলেকশ্যন কৰিলোঁ। সিলেকশ্যন কৰাৰ পিছত ইয়াতে এইটো গুৱাহাটী হয়। তাৰপিছত ইয়াতে 5 কিলোমিটাৰৰ ভিতৰত হ'ব লাগিব, তো মই এইটো সিলেকশ্যন কৰিলোঁ। তাৰপিছত ইয়াতে নো কৰিব, নো কৰাৰ পিছত ইয়াতে সেম প্ৰসেস, আপুনি নেক্সট নকৰিব, নেক্সট কৰাৰ আগতে আকৌ মানে 3 নম্বৰ স্কুলটো সিলেকশ্যন কৰিব। মানে 3টা স্কুলত আপুনি এপ্লিকেশ্যন কৰিব পাৰে একেলগে, তাৰ বেছিও নহ'ব, কমও এটাতো কৰিব পাৰে। তাৰপিছত সেম প্ৰসেস আপোনালোকে ষ্টেট সিলেক্ট কৰিব, তাৰপিছত স্কুলটো সিলেকশ্যন কৰিব। মই এইটো বৰপেটাত সিলেকশ্যন কৰিলোঁ, কাৰণ মাক গাঁৱত থাকে, দেউতা টাউনত থাকে, সেইকাৰণে মই ইয়াতে গাঁৱত দিলোঁ। তো তাৰপিছত ইয়াতে ন কৰি সেম প্ৰসেস আপোনালোকে চাই প্ৰথমে যিটো কৰিছিল এইটো সেই একে, ইয়াতে 5 কিলোমিটাৰ আণ্ডাৰত এইটোত মানে সিলেকশ্যন কৰিব লাগিব, নহ'লে আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব। তাৰপিছত আপুনি নেক্সটত মাৰি দিব, এই 3টা ফিল আপ কৰাৰ পিছত নেক্সটত কৰি দিব। তাৰ আগতে কৰিলে মানে এটা স্কুলত সিলেকশ্যন হ'ব আপোনালোকে। তাৰপিছত ইয়াতে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটটো চইচ কৰি কোনটো ফাইলত আছে সেই ফাইলত যাই এই বাৰ্থ চাৰ্টিফিকেটটো সিলেক্ট কৰি ইয়াতে আপলোডত ক্লিক কৰিব লাগিব। আপলোড হৈ গ'ল, ডান বুলি লিখা আহিছে। ইয়াতে আপোনাৰ 256 KB মানে ফটো আৰু আপোনাৰ বাৰ্থ চাৰ্টিফিকেট দুটা সেম হয়, 256 KB হ'ব লাগিব। তাৰপিছত ফটো মই আপলোড কৰি দিলোঁ, দি মানে ইয়াতে আকৌ নেক্সট কৰি দিলোঁ। নেক্সট কৰাৰ পিছত আপুনি ইয়াতে স্ক্ৰল ডাউন কৰিব, এইটো সাইটত আছে টাৰ্ম এণ্ড কণ্ডিশ্যনৰ, ইয়াতে চেক বক্সত টিক মাৰ্ক কৰি ইয়াতে সেভত ক্লিক কৰি দিব। সেভত ক্লিক কৰাৰ লগে লগে সেভ হয়, ওকে। তাৰপিছত প্ৰিভিউছ এইটোত ক্লিক কৰাৰ পিছত নেক্সট এটা পেজ অপেন হৈ যায়। ইয়াতে একো কৰিব নালাগে, আপুনি জাষ্ট এইটো অপেন হোৱাৰ লগে লগে আপুনি আকৌ ফাৰ্ষ্ট পেজত যায়, ইয়াতে সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰাৰ লগে ইয়াতে এটা ইয়েছ সাবমিট ইয়াতে সিলেকশ্যন কৰিব। কৰাৰ লগে লগে আপোনাৰ মোবাইলত ৰেজিষ্টাৰ কৰা মোবাইলত এটা OTP আহিব, OTPটো ইয়াতে বহুৱাই দিব, বহুৱাই ভেৰিফিকেশ্যন কৰিব, ভেৰিফাইড ক্লিক কৰিব। চাওক ফাইনেলি আপোনাৰ
ইয়াতে হৈ গ'ল ইয়াতে প্ৰিণ্ট এপ্লিকেশ্যন ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে প্ৰিণ্ট কৰিব পাৰে বা আপুনি পিডিএফটো সেভ কৰি যদি আপুনি নিজে মোবাইলত কৰি আছে তেনেহলে ইয়াতে পিডিএফ সেভ কৰি আপুনি কম্পিউটাৰৰ দোকানত যাই প্ৰিণ্ট আউট কৰি ল'ব পাৰিব পিছত তো ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰি ল'ব নাপাহৰিব